হাই গাইজ, ৱেলকাম টু মাই নিউ ব্লগ। তো আজি আমি এতিয়া গুৱাহাটীত যাই আছোঁ। তো কিবা এটা কামত গুৱাহাটীত বাহিৰত আহিছিলোঁ। তো এতিয়া আমি যাই আছোঁ। তো আপোনাৰ এতিয়া যাই আছোঁ নেশ্যনেল হাইৱেদি। তো আপোনাৰ এই হাইৱে কাষত দেখিছেনে ডাঙৰ ডাঙৰ পাহাৰবিলাক যে থাকে, কাষত পাহাৰবিলাক মানে কিবা এটা ভাল লাগে ন আপোনাৰ। যেতিয়া মানে ইভিনিং হয় মানে নেশ্যনেল হাইৱেদি গ'লে তো আপোনাৰ মানে আপোনাৰ যোনটো সৌন্দৰ্যটো মানে বেলেগ হৈ যায়। দেখিছেনে ডাঙৰ ডাঙৰ পাহাৰবিলাক আৰু আপোনাৰ সেই গছ গছনিবিলাক আৰু এই আকাশখন চাওক, মানে গধূলি যোনখন আকাশ আৰু আকাশখন চাই ভাল লাগে। যেতিয়া আপোনাৰ সূৰ্য যেতিয়া আপোনাৰ অস্ত যায়, তেতিয়া যোনখন আকাশ আৰু আকাশখনৰ মানে সৌন্দৰ্যটো বেলেগ হৈ যায়। তো এতিয়া আমি যাই আছোঁ আৰু আপোনাৰ এই নেশ্যনেল হাইৱেত জানে গাড়ী মটৰবিলাক বহুত স্পীডত চলে। তো আপোনালোকে পাৰিলে টু হুইলাৰবিলাক অলপমান লাহে লাহে চলাব, নহ'লে আপোনালোকৰ অলপমান এক্সিডেণ্ট হোৱাৰো চান্স থাকে। তো পাৰিলে লাহে লাহে চলাব। তো এইখিনিয়ে আছিল মই এটা জাষ্ট সৰু এটা মিনি ব্লগ বনাবলৈ চেষ্টা কৰিলোঁ। তো ভিডিঅ'টো ভাল লাগিলে আপোনাৰ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, আৰু মোৰ গানৰ ভিডিঅ'বিলাক শুনি থাকিব। ধন্যবাদ।